মন্ত্রী এমএলএ সব পাপর হে মাত্র, দেখিবলে খাদ্য আসলতে শব্দ। ক্ষমতার জুয়ারত আমি গুরু মুগ্ধ, জাগ্রত জনতা করি দিখ ভ্রষ্ট। পরিবর্তন শব্দটো শুনিবলে ভাল, ঘেন্টা ডাল। পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু। এই ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্যটো হ'ল যে আমাক জুবিনদাৰ ন্যায় লাগিবই। এইটো যেনেকেই নহওক জুবিনদাৰ ন্যায় লাগিবই। আৰু বৰ্তমান যি পৰিস্থিতি হৈ আছে এইটোতো গোটেই অসমবাসীৰ লগত বিশ্ববাসীয়ে চাই আছে। জাষ্টিছ ফৰ জুবিনদা হেছটেগটো আজি মানে ফেচবুকত ফেমাছ হৈ গৈছে। চ' জুবিনদাৰ ন্যায়ৰ কাৰণে ৰাইজে যেনেকৈ সঁহাৰি পাব লাগিছিল পোৱা নাই। তো মই অসম চৰকাৰক বাৰ বাৰ এটা কথাই কওঁ, বিনম্ৰ অনুৰোধ জনাওঁ যে জুবিনদাৰ ন্যায়টো অতি সোনকালে দি দিয়ক। জুবিনদাৰ ন্যায়ৰ কাৰণে আমি অপেক্ষাত আছোঁ। যেতিয়ালৈকে জুবিনদাৰ ন্যায় নহয় তেতিয়ালৈকে আমিবোৰ একো কাম কাজ একো কৰিব নোৱাৰোঁ, কাৰণ আমাৰ মনে নচলে সেইফালেদি। গতিকে আমাক জুবিনদাৰ ন্যায় লাগে। বাকী আপোনালোকে কি কৰিব কৰক, মাত্ৰ ন্যায় দিয়ক। জয় জুবিনদা, জয় আই অসম।